নমস্কাৰ। ঝাৰখণ্ডত স্থিত 12ভাগ জ্যোতিৰ্লিংগৰ এক জ্যোতিৰ্লিংগ শ্ৰী বাবা বৈদ্যনাথ জ্যোতিৰ্লিংগ আৰু 51 শক্তিপীঠৰ এক শক্তিপীঠ দুৰ্গা শক্তিপীঠ দৰ্শন কৰাৰ মোৰ সৌভাগ্য হৈছিল কিছুদিন পূৰ্বে। আহকচোন আপোনালোককো দেখুৱাওঁ। তাত পাবলৈ প্ৰথমতে আমি যাব লাগিব দেওগড় এয়াৰপৰ্টলৈ। যিহেতু মোৰ সময় কম আছিল সেইকাৰণে এয়াৰপৰ্ট ফ্লাইট দিয়ে গ'লোঁ। আৰু চাওকচোন সৰু এয়াৰপৰ্ট যদিও কি আটোমটোকাৰি কৰি ৰাখিছে। তাৰ পাছত মই আগবাঢ়িলোঁ আমাৰ হোটেল অভিমুখে। তাত কেব পোৱা যায় যদিও উবাৰ বা অ'লাৰ সুবিধা নাই, সেইবাবে কেবেই ল'ব লাগিব। এতিয়া আমি হোটেলত গা ধুই মেলি ওলাই আহিছোঁ বাসুকীনাথ ধামলৈ। কোৱা যায় যে জ্যোতিৰ্লিংগ ভাগ দৰ্শন কৰিবলৈ আহিলে যদি বাসুকীনাথ ধামনাথ যোৱা নহয় তেতিয়াহ'লে সেই যাত্ৰা আধৰুৱা হয় বুলি। এয়া হৈছে বাসুকীনাথ ধাম যোৱাৰ ৰাস্তাৰ প্ৰৱেশদ্বাৰ। এইফালেদি যাব লাগিব। প্ৰায় 45 কিলোমিটাৰ দূৰত আছে জ্যোতিৰ্লিংগ ভাগৰ পৰা। আৰু এয়া আমি সোমাই গ'লোঁ প্ৰৱেশদ্বাৰেদি। এয়া হ'ল বাসুকীনাথ ধামৰ বাউণ্ডৰী। এয়া মন্দিৰ ভাগ আৰু বিভিন্ন দোকান পোহাৰ আছে। তাৰ পৰা এতিয়া ওলাই আহিলোঁ আমি। তাত তিলক লগোৱা হয় এনেকৈ। এতিয়া আমি গৈ আছোঁ ত্ৰিকুট পৰ্বত অভিমুখে। ত্ৰিকুট পৰ্বত হ'ল 3 পৰ্বতৰ একেলগে আছে। এয়া হৈছে আপোনাৰ ৰাস্তাটো যোৱাৰ। সেয়া আপুনি যেতিয়া জ্যোতিৰ্লিংগৰ ভাগলৈ ঘূৰি আহিব সেয়া ৰাস্তাতে পোৱা হয়। এয়া হ'ল প্ৰাকৃতিক সৌন্দৰ্য জেগাডোখৰৰ। এতিয়া আমি আহি পালোহি আপোনাৰ ত্ৰিকুট পৰ্বতৰ য'ৰ পৰা আমি খোজকাঢ়ি আগবাঢ়িব লাগিব। যিহেতু পৰ্বত হয় অৰ্থাৎ পাহাৰ, সেইকাৰণে খোজকাঢ়িব লাগিব অলপ। তাত গাইড থাকে, গাইড লোৱাটো মেণ্ডেটৰী হয়। গাইডক প্ৰায় 200 টকা মান দিব লাগে। আৰু এয়া হ'ল মন্দিৰসমূহ। মা পাৰ্বতী মন্দিৰ, গণেশ মন্দিৰ, কাৰ্তিক মন্দিৰ, শনি মন্দিৰ, হনুমান মন্দিৰ, সকলো মন্দিৰ একেলগে আছে। এয়া তাৰপিছত আমি ওলাই আহিলোঁ আৰু এয়া পাছদিনা আমি ৰাতিপুৱাই 7টা বজাতে লাইন জ্যোতিৰ্লিংগ ভাগত দৰ্শন কৰিবলৈ। যিহেতু বহুত মানুহ হয় আৰু ভিতৰত সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। এয়া হ'ল বাউণ্ডৰী আৰু বহুত এয়া ভাৰতৰ অকল এটাই জেগা আছে য'ত জ্যোতিৰ্লিংগ আৰু শক্তিপীঠ একেটা বাউণ্ডৰীতে আছে। আৰু ভক্তসকলে তাত ৰছী বান্ধে 2 ভাগলৈ জইন কৰি। আৰু মন্দিৰৰ পৰা ওলাই আমি এতিয়া যাবলৈ আগবাঢ়িছোঁ তপোবন পিনে, য'ত ৰাৱণে তপস্যা কৰিছিল। আচলতে এই জ্যোতিৰ্লিংগ ভাগৰ কাহিনীও ৰাৱণৰ লগতে জড়িত, যে তেখেতে স্থাপন কৰিছিল ইয়াত। ইয়াত তপোবনৰ পৰা ত্ৰিকুট পৰ্বতলৈ দেখিব পাৰি। আৰু ইয়াতো বগাব লাগে যিহেতু পৰ্বত হয়। আৰু যদিও এফালে চিৰি আছে কিন্তু এফালে ৰাস্তা নাই। তাত এভাগ হনুমান মন্দিৰ আছে গুফাৰ ভিতৰত। আমি সেয়া চাবলৈ গৈ আছোঁ। এনেকৈ টানেদি যাব লাগে, য'ত তাতো গাইড পোৱা যায়, গাইডে সহায় কৰে যাবলৈ। আৰু এয়া পৰ্বতৰ তপোবনৰ একদম ওপৰৰ পৰা ত্ৰিকুট পৰ্বতৰ পাহাৰ আৰু বিভিন্ন গাঁও অঞ্চলসমূহ দেখিব পাৰি। এয়া হ'ল নলাখা মন্দিৰ। ইয়ালৈও বহুত ভক্তগণ আহে। সন্ধিয়া সময়ত খুবেই ভাল লাগে ইয়াত আহি। এয়া নতুনকৈ বনোৱা হৈছে আৰু এতিয়াও নিৰ্মাণ কাৰ্য চলিয়ে আছে। আৰু সন্ধিয়া সময়ত ইয়াত আৰম্ভ হৈ যায় সান্ধ্য আৰতি। চাই বহুতেই ভাল লাগে আৰু স্ক্ৰিনিঙো কৰা হয় যাতে মন্দিৰৰ ভিতৰৰ লিংগ চাওকচোন।
शिवाय वज्रवदाय नमः भवाय जमयो भव